নমস্কাৰ। আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক পৰীক্ষাৰ সময়সূচী সাল-সলনি। চৰকাৰৰ বন্ধ তালিকাৰ বাবে চেৱাই লৈছে এই সিদ্ধান্ত। তেমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ হৈছে মেট্ৰিক পৰীক্ষাৰ সময়সূচী সাল-সলনি কৰিলে চৰকাৰৰ বন্ধ তালিকাৰ বাবে চেৱাই লৈছে এই সিদ্ধান্ত। অত্যমান গুৰুত্বপূৰ্ণ খবৰ। 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 19 ফেব্ৰুৱাৰীত আগবেলা হ'ব সমাজ বিজ্ঞানৰ পৰীক্ষা। 26 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 27 ফেব্ৰুৱাৰীত আগবেলা হ'ব সাধাৰণ বিজ্ঞান পৰীক্ষা। আনহাতে 27 ফেব্ৰুৱাৰীৰ পিছবেলাহে হ'ব উইভিং এণ্ড টেক্সটাইল ডিজাইন বড়ো ইচ্ছিক বিষয়ৰ পৰীক্ষা। হয় বন্ধু-বান্ধৱীসকল, অতি আমাৰ গুৰুত্বপূৰ্ণ পৰৱৰ্তী খবৰ। পৰৱৰ্তী খবৰ হৈছে লগতে এটা ডাঙৰ খবৰ। হঠাৎ ৰূপ ওলাব বতৰে। 17 আৰু 18 নৱেম্বৰত অসমত জাৰি ইয়েল এলাৰ্ট। মেঘালয়, মিজোৰাম আৰু মণিপুৰতো ইয়েল এলাৰ্ট জাৰি কৰিলে। হয় বন্ধু-বান্ধৱীসকল, প্ৰচণ্ড বৰষুণে নামাব পাৰে শীত। অতি আমাৰ গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে গ্ৰাম অঞ্চলত নামিছে প্ৰচণ্ড শীতকাল। বিভিন্ন প্ৰান্তত ঘন কুঁৱলী। অতি আমাৰ গুৰুত্বপূৰ্ণ পৰৱৰ্তী খবৰ। হয় বন্ধু-বান্ধৱীসকল, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই এলাৰ্ট জাৰি। আপুনি যদি আমাৰ এইটো চেনেলত নতুন হয়, ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰে। চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত কাষত থকা বেল আইকনটো বজাই দিব। ব্লগ মূল ভিডিঅ'লৈ। পৰৱৰ্তী খবৰ হৈছে বিলাসীপাৰাত আৰক্ষীৰ গুলীচালনা। দুৰ্বৃত্তলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা আৰম্ভ কৰিলে। হয় বন্ধু-বান্ধৱীসকল, ঠিকেই শুনিছে। বিলাসীপাৰাত আৰক্ষীৰ গুলীচালনা। দুৰ্বৃত্তলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা আৰম্ভ কৰিলে। বিলাসীপাৰাত ইজৰাইলৰ পিছত সিজাই গুলীচালনা। এটা হত্যাকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা আৰম্ভ কৰিলে। হত্যাকাৰীৰ শৰীৰত নালাগিল এটাও গুলী। হয় বন্ধু-বান্ধৱীসকল, চাটাপাৰা গাঁৱৰ আলী আকবৰ আলীলৈ লক্ষ্য কৰি গুলীচালনা। নিশা আৰক্ষীৰ দলে আলী আকবৰক ধৰিবলৈ ওলাইছিল অভিযান। যোৱা 24 মে'ত দুৰ্বৃত্তই হত্যা কৰিছিল যুৱ ব্যৱসায়ী বাছেৰ আলীক। হয় বন্ধু-বান্ধৱীসকল, হত্যাকাণ্ডৰে জড়িত থকাৰ সন্দেহে আলী আকবৰক ধৰিবলৈ অভিযান ওলাইছিল আৰক্ষীয়ে। আলী আকবৰে মাছমাৰা এলেকাত আত্মগোপন কৰি থকা তথ্য লাভ কৰে আৰক্ষীয়ে। আৰক্ষী অহাৰ উমান পোৱাৰ পিছতে পলায়ন কৰে আলী আকবৰে। আলী আকবৰক লক্ষ্য কৰি আৰক্ষীৰ দলে নিক্ষেপ কৰে 7 জাকৈ গুলী। আৰক্ষীৰ পৰা হাত সাৰিবলৈ নৈ জঁপিয়াইছিল আলী আকবৰে। নৈৰ পানীতে দুৰ্বৃত্তই আলী আকবৰক কৰায়ত্ব কৰে আৰক্ষীৰ দলে।